ৰবাচোন ৰবা, মাইনাৰ ফোন আহিছে, এটা ফোন কৰি লওঁ। মাইনা কোৱা। কি জয়ৰ লগত ফুৰিবলৈ যাবা? হয় নেকি? আৰু শ্বপিং কৰিবলৈ লৈ যাব নেকি আবেলি? আৰু কি এইটো মাহত সোণৰ গহনাও দিব? খাৰু? বহুত ভাল লাগিছে শুনি। মাইনা সোনকালে সোনকালে ৰেডি হৈ যোৱা দেই। এতিয়া ৰাখা ফোনটো ৰাখা এতিয়া। শুনিছে নহয় কিমান মানে লক্ষী জোৱাইজনক পাইছো। ভগৱানে মোক ইমান লক্ষী জোৱাই দিছে। মোৰ মানে ছোৱালীজনী একদম সুখত ৰাখিছে, সুখত। বহুত মই সুখী, মোৰ জোৱাই বহুত ভাল। মোৰ ছোৱালীজনীক একদম ভালদৰে ৰাণীৰ দৰে ৰাখিছে। মোৰ ল'ৰাজনৰ কি অৱস্থা, মানে একদম বোৱাৰী যি কয় তাকে শুনে, যি কৰিব কয় তাকে কৰে। আৰু মানে 12 মাহত বোলে তাক একদম গোটেই অলংকাৰ খিনি লাগেই, মানে 12 মাহে তাক সোণৰ মানে হেৰি কৰে, দাবী কৰে। ল'ৰাজনৰ মানে একদম উঠ পেলাই উঠে, বস কলে বহে, কি মানে অৱস্থা হ'ল। হে ভগৱান মাৰি পেলোৱা, ভগৱান মাৰি পেলোৱা, মোক কেনেকা ল'ৰা দিলা মোক। ল'ৰাজনক বোধহয় যাদু টনা কৰি একদম মানে কি বনাইছে ভগৱান।